সৰ্বৰ ছাত্ৰীসকল, আজি মই প্ৰাকৰ গণিত বিষয়ে আলোচনা কৰিছোঁ। নেমতৰ ঘৰ তোমালোকে গণিত একৰ ঘৰৰ যোগৰ নেমতা লিখা। একৰ ঘৰৰ যোগৰ নেমতা লিখা যে 1 যোগ 1 সমান 2, 2 যোগ 1, 1 যোগ 2 সমান 3, 1 যোগ 3 সমান 4, 1 যোগ 4 সমান 5, 1 যোগ 5 সমান 6, 1 যোগ 6 সমান 7, 1 যোগ 7 সমান 8, 1 যোগ 8 সমান 9, 1 যোগ 9 সমান 10, 1 যোগ 10 সমান 11। এইটো তোমালোকে ঘৰত লিখিবা আৰু মুখস্থ কৰিবা। পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। তোমালোকে এইটো ঘৰত ভালদৰে বহি লিখি মুখস্থ কৰিবা। আকৌ পিছত দিন মই আৰু এটা পাঠ পঢ়াম। সেইটো আগৰ পিছত মাজৰ সংখ্যা এইটো পরের দিন যেদিন ক্লাস আছে সেইদিন তোমালোকৰ এইটো কৰি দিম। আজি কিন্তু এইটো তোমালোকে মুখস্থ কৰিবা।